হেল্ল' এভৰিৱান, কলেজৰ পৰা আহি পালোঁ। পাই পিনি আকৌ ঘৰত মাও নাছিলে, দেউতাও নাছিলে। পুথা এটা ঘৰলৈ গৈছে, যিহেতু পুথাৰ মানে গাটো বৰ ভাল নহয়, সেইকাৰণে খবৰ ল'বলৈ বুলি গৈছে। ঘৰত যিহেতু মা নাই, সেইকাৰণে এতিয়া কুকুৰাক চাউল দিছোঁ কলেজৰ পৰা আহি পিনি। মুখ হাত ধুই ধুনীয়াকৈ চাহ খালোঁ। চাহ খাই এতিয়া চাউল দিবলৈ লৈছোঁ। চাউল দি আছোঁ, কুকুৰাও খাই আছে, হাঁহেও খাই আছে। আৰু আছে দেই, কিন্তু যিমানখিনি চিঞৰি চিঞৰি মাতিলোঁ সেইখিনি আহিলে। এইফালে ভণ্টিও কলেজৰ পৰা আহি পালেহি। আগে মই পালোহি, তাৰপাছত ভণ্টি পালেহি। এই টিকলা টিকলা পোৱালিকেইটা চাওকচোন, বহুত বেছি ধুনীয়া লাগে, মোৰ বহুত মৰম লাগে মানে সিহঁতক। আৰু আমাৰ ঘৰৰ ওচৰৰ আকৌ দায়ে এখন বেটাৰী কিনি আনিলে, তাকে আমি চাবলৈ বুলি গ'লোঁ। আমাৰ সন্মুখৰ ঘৰৰ দাই হয়। কালাৰটো বহুত বেছি ধুনীয়া লাগিছে, আমিও যাতে উঠিবলৈ পাম বুলি আশাও থাকিল বাৰু। এইফালে এজনী হ'ল মিকেনজি। তাই যি ধুনীয়াকৈ মানে চকীখনত বহি আছে, বহুত বেছি আলসুৱা হয়। মাক যিহেতু নাই, তাই 15 দিনহে হৈছিলে জন্ম হোৱা, তাৰ পাছতেই মাকজনীক বাঘে খালে। বহুত বেছি দুখ তাই। দুপদানিত গাখীৰ ভৰাই তেনেকৈ খুৱাই খুৱাই এতিয়া ডাঙৰ কৰি ইমানজনী হ'লগৈ। আমি খুৱাইও লৈছিলোঁ লগতে, কোচত লৈ লৈ থাকোঁ, তেনেকৈয়ে ডাঙৰ কৰিলোঁ। আজি বতৰটো যিহেতু অকণমান ঠাণ্ডা কৰিছে, সেইকাৰণে থাকিও ভাল লাগিছে। এইফালে আকৌ তুঁহ আৰু ভাত এনেকৈ মিক্স কৰি পিনি হাঁহকেইটাকো খাবলৈ দিলোঁ। সিহঁতকো যে ভৰাব লাগে ন গঁৰালত, সেইকাৰণে। ইমান বেছি উৎপাত মানে। পানী দুপা দিয়াৰ পাছত চাব দেই, গোটেইখিনিয়ে মানে ওপৰা ওপৰিকৈ খাবলৈ আহিব। কুকুৰাও আহে, হাঁহেও। আমাৰ ঘৰৰ সকলোৰে মৰমৰ বাচন্তিকেইজনী হয় এইকেইজনী। আইতাই এতিয়া ধুনীয়াকৈ বান্ধি আছে, তাৰপাছত সিহঁতক দানা খাবলৈও দিয়া হৈছে। ধুনীয়াকৈ খাই আছে দেই। এই গৰুজনী দেখিছে নহয়, এই গাত গোটেই বসন্ত ওলোৱা আগতে ওলাইছিলে। তাৰপিছত এইটো কিবা এটা ভাইৰাছ বুলি কোৱা হৈছিলে। ডক্তৰৰ চিকিৎসা কৰা হ'ল, বেজীও দিয়া হ'ল, আৰু এনেকৈ স্প্ৰে দিছিলে, স্প্ৰে মৰা হ'ল। তাৰপাছত এতিয়া মানে গৰুজনী সুস্থ আৰু। হ'লেও মানে অকণমানকৈ মানে মূৰৰ ওচৰত অকণমান ফুটফুটীয়া হৈ আছে। হ'লেও এইবিলাকো শুকাব। দেখিছেনে, এতিয়া মানে বহুত বেছি, আগতে ক্ষীণ আছিলে, এতিয়া বহুত বেছি শকতো হ'ল। চৰেও ধুনীয়াকৈ। আৰু এজনী হৈছে আমাৰ এজনী কয়লা কুকুৰা দেই। আমাৰ পাছে পাছেই ঘূৰি ফুৰে, অকলে মানে নাথাকেই, মানে কুকুৰাৰ লগ এনেকৈ নলয়। সেইকাৰণে আমি য'লৈকে যাওঁ তাৰ পাছে পাছেই ঘূৰি ফুৰে আমাৰ লগত। এতিয়া ধুনীয়াকৈ কাম বন কৰি ফ্ৰেছ হৈ আহি পিনি সন্ধিয়া চাহকাপ খাবলৈ লৈছোঁ। ভণ্টি আমি দুয়োজনীয়ে খাম। আজি মানে আমাৰ দুজনীয়ে ৰাজত্ব আৰু, মা নাই যিহেতু, সেইকাৰণে। তাৰপাছত মই কলেজৰ পৰা আহোঁতে মানে ৰোল লৈ আহিছিলোঁ। এতিয়া ৰোলৰ সৈতে মানে ধুনীয়াকৈ চাহকাপ খাই ল'ম। বহুত দিনৰ পিছত আজি মোৰ লগৰকেইজনীক লগ পালোঁ আমগুৰিত। তাকে লগ পাই বহুত বেছি ভাল লাগিল। আজিলৈ মোৰ ভিডিঅ'টো ইমান আছিল। বাই বাই, আকৌ লগ পাম এদিন নেক্সট মিনিট লগৰ সৈতে।